নীট প্ৰস্তুতিৰ বাবে কোনটো অনলাইন কোৰ্স ল'ব? প্ৰিয়াই বহুতো ৱেবসাইট চাই আছে কিন্তু একো ঠিক কৰিব পৰা নাই। हुआ है सर, क्या बात कर रहे हैं? सिर्फ जितने टूल्स बता रहा हूं, दिस इज नॉट इन। আনফালে ৰাহুলৰো একেই অৱস্থা। জেইইৰ প্ৰস্তুতিৰ বাবে কোনটো অনলাইন কোৰ্স ল'ব একো ঠিক কৰিব পৰা নাই। Welcome to my channel. I'm Arav Malhotra, currently a 12th grader and a JEE aspirant. Honestly, ये वीक भी बाकी वीक्स की तरह ही स्टार्ट हुआ था। आज का प्लान भी सेट था। নমস্কাৰ, মই তৰুণ বৰদলৈ। জিলিকাব লুইতৰ পাৰলৈ আপোনালোকক পুনৰ স্বাগতম। আজি এই খণ্ডত আমি চাম সাধাৰণ চ্যাট এআই আৰু এজেন্টিক এআইৰ মাজত পাৰ্থক্য কি, আৰু সঁচাকৈয়ে এজেন্টিক এআইয়ে আপোনাৰ কামবোৰ কেনেদৰে কৰি দিব পাৰে। ভাল, প্ৰিয়াক এটা উত্তৰ চ্যাটজিপিটিয়ে দিছে, কিন্তু লক্ষ্য কৰক বিকল্প এটাহে দিছে আৰু প্ৰিয়াক পুনৰ প্ৰশ্ন কৰিছে। এতিয়াও বহুতখিনি কাম প্ৰিয়াই কিন্তু নিজেই কৰিব লাগিব। ৰাহুলৰ ক্ষেত্ৰতো সেই একেই হৈছে। এটা উত্তৰ দিছে কিন্তু কাম শেষ। কিন্তু আমি যদি এআইক এইদৰে সোধো, এইবাৰ চাওক পাৰ্থক্য। এআইয়ে নিজেই সকলোবোৰ কোৰ্স তুলনা কৰি এটা সম্পূৰ্ণ টেবুল বনাই দিলে। প্ৰিয়াই এতিয়া নিজেই একো অনুসন্ধান কৰিব নালাগে। ৰাহুলৰ বাবেও সেই একেই কথা। এতিয়া তেওঁৰ হাতত আছে সম্পূৰ্ণ নিজে সিদ্ধান্ত ল'ব পৰা তথ্য। আৰু এইদৰেই প্ৰিয়া আৰু ৰাহুল দুইজনে সঠিক কোৰ্স বাছি ল'লে। সময় আৰু চিন্তা দুইটাৰেই অপচয় নহ'ল। তেন্তে এইটোৱেই হ'ল এজেন্টিক এআই। এনে এআই যি কেৱল উত্তৰেই নিদিয়ে, আপোনাৰ কামটোৱেই কৰি দিয়ে। মনত ৰাখিব, এআইয়ে আপোনাক সহায়হে কৰি দিলে। এআইয়ে আগবঢ়োৱা পৰামৰ্শ আপুনি নিজে বিবেচনা কৰি চাই সিদ্ধান্ত কিন্তু আপুনি নিজে গ্ৰহণ কৰিব। পৰৱৰ্তী খণ্ডত আমি চাম দৈনন্দিন জীৱনত এআই কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। আজিৰ খণ্ডটো ইমানতেই সামৰিলোঁ। ৰাহুল আৰু প্ৰিয়াৰ অভিজ্ঞতাই যদি আপোনাক উৎসাহিত কৰিলে, তেন্তে এই ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব আৰু কমেণ্টত আপোনাৰ মতামতো জনাব। আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থওক, যাতে পৰৱৰ্তী খণ্ডৰ খবৰ আপুনি আগতেই পায়। আমাৰ এই যাত্ৰাৰ সংগী হোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। পৰৱৰ্তী খণ্ডত
পুনৰ লগ পাম। আপোনালোক সকলো ভালে থাকক। নমস্কাৰ, জিলিকাব লুইতৰে পাত।